সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈছে আপোনালোকে চাগে থাম্বনেইল দেখি গম পাইছে। এবাৰ আহিনৰ মাহটো বৰষুণ দিয়ে গুচি যাব নেকি। ইয়াত দেখিছেনে বৰষুণ দিয়ে আছে, ৰাতিপুৱাৰ পৰা বৰষুণেই দি আছে। মানে একচুৱেলি ভালো হৈছে, গৰমৰ যিটো অত্যাচাৰ হৈছিলে অত্যাচাৰটো কমি গৈছে। একচুৱেলি কয় নহয় বেয়া দিনৰ পিছত আকৌ ভাল দিন আহে বুলি, এই তেনেকুৱা দেখিছেনে গৰম গৈ এতিয়া ঠাণ্ডা আহিছে। এয়া চাওকচোন আমাৰ চোতালখনৰ অৱস্থা, বৰষুণ দিয়ে আছে একেৰাহে বৰষুণ দিয়ে আছে মানে। আৰু এইফালে মই ইয়াত বুট খাই আছোঁ। আচলতে কালি সন্ধিয়াৰ এটা মই ভিডিঅ' কৰি থৈছিলোঁ, মৌপিয়াৰ পঢ়াৰ ভিডিঅ', মাজতে দি দিম, আপোনালোকে চাবচোন কেনেকুৱা হৈছে ক'ব। 30 এতিয়া তাইক মাতিব দিয়কচোন। তাইক মাতিব দিয়ক। মাতা এক দুই মাতা। 1 2 3 মাতা ওৱানটো মাতা। 1 2 মাতা। 1 2 একটু কি করি এক খাই মই না ভাল কইলা 1 2 মাতা। 1 2 মাতা। 1 2 3 4 আৰু কি মাতা 5 yes right 5 6 6 7 7 8 8 9 9 10 our one এই আমাৰ পুচকা বনাই আছে। পুচকা এয়া হৈ গৈছে বহুতখিনিয়ে। পুচকা খাবাই আৰু মোলৈ নোজুৰিব এইখিনি। এই গোটেইখিনি খাব পাৰিবা? এইখিনি কি আছে, দেখা যাব। একেবাৰে 40টা পুচকা খাই দিয়া ৰেকৰ্ড আছে। এয়া আমাৰ পুচকা ৰেডি হৈ গ'ল। এইফালে আলু সিজাই দিছোঁ, আলু পিটিকা কৰিব লাগিব আৰু পুচকা পানীটো বনাব আছে। আৰু বতৰৰ কাম কৰি যাওক, আমি আমাৰ কাম কৰি যাবই লাগিব। আপোনালোকে চাগে ভাবিছে এই ঠাণ্ডা বতৰতো পুচকা খাইছে, কিন্তু পুচকা খাবলৈ মন গৈ আছিলে যিহেতু পুচকা বনাই ৰেডি কৰি দিলোঁ। এতিয়া খোৱাতহে জোৰ আৰু। এয়া আমাৰ পুচকা ৰেডি হৈ গ'ল। এয়া একচুৱেলি মই নেমু পানী বনাই দিছোঁ, মই তেতেলী পানী নাখাওঁ। এয়া মাহঁতৰ কাৰণে তেতেলী পানী বনাই দিছোঁ। এয়া আমাৰ পুচকা 3টাৰ। আৰু এইফালে এয়া মৌপিয়া খাই আছে। এয়া তাই পানী নাখাই জ্বলা নিদিয়াকৈ আলু পিটিকা কৰি দিছোঁ। এইটো চোৱা টেষ্টি হৈছেনে মামনু? এইটো চোৱা টেষ্টি হৈছেনে? আৰু এয়া চাটনিত চবেই পুচকা বনাব জানেই যিহেতু মই ইমান ভিডিঅ' কৰি থকা নাই। এয়া বুট দি দিছোঁ, এয়া বুট আৰু আলু এনেকৈ পিটিকা কৰিছোঁ। আৰু তুমি ভৰাই দিবা। আমাৰ মৌপিয়াই এয়া মোক পুচকা পানী দি দিছে। পানী খাই দিয়া। তুমি খাই দিয়া ধুনুকে।
আমাৰ মুখত সোমাব জানো চেচে কৰি দিলা তুমি খাই আৰু এটা সোমোৱা তাৰ মোক ধৰাই দিয়ে তুমি খালা হা আৰু এটা খাবা হৈ গ'ল তাইক এনেকৈ পেষ্ট কৰি দিব লাগে তাৰমানে ভাঙি দিব লাগে তাই মোক পানী ভৰাই দিব এয়া মোক মৌপিয়াই বনাই দিছে ফুচকা ফাইনেলি আমাৰ ফুচকা খাই হৈ গ'ল আচলতে ফুচকাটো মোৰ বিৰাটেই ফেভৰেট হয় মই বিৰাট ভাল পাওঁ ঠাণ্ডাই হওক গৰমেই হওক মোক ফুচকা হ'লে একো নালাগে আৰু অলপ জ্বলা হ'ব লাগে বিৰাট ভাল লাগে আপোনালোকৰ যদি এনেকুৱা ফুচকাৰ চেলেঞ্জৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাবচোন মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জনাবচোন কমেণ্টত মই কেনেকুৱা ভিডিঅ' দিলে আপোনালোকে ভাল পায় কেনেকুৱা ভিডিঅ' দিলে আপোনালোকে একচুৱেলি চাই ভাল পাব তাৰ ওপৰত ডিপেণ্ড কৰি মই ভিডিঅ'বোৰ দিম মই চেষ্টা কৰি আছোঁ দিবলৈ আৰু আপোনালোকেও জনাবচোন তেতিয়া অলপ সুবিধা হয় আৰু দিবলৈ এয়া মই ধুনীয়াকৈ চাহ বনাই ল'লে এয়া গাখীৰ চাহ এয়া আমি চাহ নাখাওঁ একচুৱেলি আমি গাখীৰহে খাম গতিকে এয়া কাটা বিস্কুট আৰু 20 বিস্কুটে লৈ লৈছোঁ ফুচকা খালোঁ যিহেতু ইমান এটা বেলেগ কিবা খাবলৈ মন যোৱা নাই এয়া মৌপিয়াৰ হৰলিক্স আপোনালোকে ভাবিছে চাগে এইটো কাপ দেখি এতিয়া ইহঁতৰ ঘৰত এইটো একচুৱেলি মৌপিয়াৰ কাৰণে লৈছোঁ আমাৰ বাকীকেইটা কাপ ভাঙি চেচ কৰি দিলে কাৰণে আমি ভেদি কাপত খোৱা বাদেই দিলোঁ আমি ষ্টিলৰ কাপ ৰাতি এতিয়া 8:30 বাজিলে মৌপিয়াক ধুনীয়াকৈ খুৱাব আহিছোঁ মৌপিয়া ধুনীয়াকৈ ভাত খাই ল'লে আজি তুমি কি পিন্ধিবা আজি কি পিন্ধিবা তুমি পেম্পাছ পিন্ধিব এইটো পিন্ধিব আজি একচুৱেলি তাইক সদায় নিপিন্ধাওঁ এইকেইদিন একেৰাহে বৰষুণ দি আছে কাৰণে উপায় নাই কাপোৰবোৰো শুকোৱা নাই গতিকে তাইক এইটো আজি পিন্ধাই দিব লাগিব ন পেম্পাছ পিন্ধিবা ন এয়া চাওকচোন কাপোৰ গোটেই কাপোৰ মেলি থোৱা আছে আৰু ইটো ৰুমতো আছে বাহিৰতো আছে কাপোৰ গোটেই কাপোৰ মেলি থোৱা আছে যিহেতু শুকোৱা নাই গতিকে পিন্ধাই দিম সদায় একচুৱেলি নিপিন্ধাওঁ সদায় পিন্ধাটো ভালো নহয় ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছে আজিলৈ বাই 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 কৈ দিয়া চুমু এটা দি দিয়া